ঐ নবৌ অ', কি কৈছে? মই তাঁত বৈ আছো। ইমান কষ্ট কৰিব তাঁত বৈছে কেলে? ছোৱালীজনীৰ কাৰণে দুটা এটা বস্তু গোটাইছো। ছোৱালীক চাবলৈ আহিলে আকৌ দিব লাগে নহয়। হয় মানুহ আমিও দিব তাৰ লাগে। মাজতে গামোচাখন পাম নি বাৰু? গামোচাখন ফুলটো ধুনীয়া দেখিছোঁ বাৰু, এবাৰ চাওঁচোন। চোৱা বৰ ধুনীয়া ফুল। ধুনীয়া গামোচা এই দিবই চক লাগিব আৰু ৰাইজ চক তোমালোককো। এইটো গামোচাখন আমি আৰু তাৰ এইটো মাজতে চোৱা, এইটো ষ্টাইল এনেকে মাজে মাজে দি দিছো। তাৰপিছত এয়া ষ্টাইল এইটো চক ফুল কেনেকৈ কাটিছে নবৌ আকৌ শাকত পাই দিওঁ তৰাই দিছোঁ। এই ফুল চক এনেকৈ হৈ আমাৰ এইটো হৈ গ'ল আমাৰ মামনি ৰাজবংশী। আৰু তাৰপাছত আমি এতিয়া মোৰ নবৌহে। তাৰপিছত এতিয়া মই ক'বলৈ বিচাৰিছোঁ যে নবৌৱে মোক অফাৰ দিব নাই, মই সেইটো বিচাৰিছোঁ মেইন থিং। দিম তোমালোকক অফাৰ। আৰু তোমালৈ ভাল বস্তু এটা থৈছোঁ বাৰু। কি থৈছে বাৰু? থৈছোঁ ভাল বস্তু কি এটা। থলে কি থলে বাৰু? একদম ধুনীয়া বস্তু এটা থৈছোঁ। তুমি মানে বহুত ভাল পোৱা সেইটো মই বস্তু। আপোনাৰ কাৰণে মই এটা থৈছোঁ নহয় আকৌ। তোমাৰতো আগে দি লোৱা, তাৰপৰা মোৰতো দিম। মই এটা অফাৰ দিছোঁ, অঁ কিন্তু তামোল পাণ এইটো এটা তামোল পাণ আমাৰ এতিয়া মই তামোল পাণ নবৌৱে বহুত ভাল পায় পাওঁ। চোবাই। অঁ দাঁত আকৌ নাই আকৌ তামোল কোলা চাদাৰ পৰা খাই পেলাই মানে তাই মানে এতিয়া দাঁতকেইটা অৱস্থা বেয়া। বেয়া একদম কোলা চাদা এই মই খাওঁ মানে। ডেণ্টেল হস্পিটেলৰ মানে দাঁত ঠিক কৰিব লাগিব আৰু এয়া মোক নবৌৰ ফালৰ পৰা মই এইটো অঁ অফাৰ দিয়া দিছোঁ দিয়া আৰু দিয়া কৃষ্ণ খালি মই বহুত গামোচা ভাল পাব, পাওঁ। মই গামোচাখন পাব লাগিব আকৌ। দিম তোমাক মই গামোচাখন পাব লাগিব, দিম হয় গামোচাখন নাই দিম বাৰু? তোমাক হয়। মই গামোচাখন পাব লাগিব, মই গামোচাখন পাবই লাগিব। দিম তোমাক। আৰু তোমালৈ মই ভাল বস্তু এটা থৈছোঁ। কি থৈছে? একদম বহুত ভাল, তুমি কি মানে বহুত বস্তু ভাল থৈছে? পোৱা। ৰ'বা মই দিছোঁ দেই তোমাক। সেইটো কি ভাল বস্তু দিলে বা? চাই ৰ'বা লওঁ মই আনিছোঁ, ৰাইজ, মই ভিতৰৰ পৰা চাই লওঁ আনিছোঁ দেই। এতিয়া কি দিছে। এতিয়া মই বক্সত দিলেতো পেকিং দিলে ভাল। ৰ'বা মই আনোংগে। বক্সিংটো মই হেৰি কৰিব লাগিব। মই আনোংগে ৰ'বা, তুমি এইখিনিতে থাকা। নবৌৱে দিছে এই আনবক্সিং কৰিবলৈ কৈছে। আনবক্সিং কি অফাৰ দিলে, অথনি যে অফাৰ এটা দেখুৱাইছিলে, সেই অফাৰটো চাওঁচোন নবৌ। এইটো তোমাৰ কোনটো? অফাৰটো মই লৈ আহিছোঁ। এইটো এটা বহুত ডাঙৰ বস্তুচোন। এয়া চাবা এইটো দেই। জালহে লাগি আছে, এইটো মাছে ধৰে। নহয়, তোমাৰ বস্তুটো মই ইয়াত থৈ দিছোঁ। তুমি যে ভাল পোৱা, সেই ভাল পোৱা বস্তুটো ইয়াতে থৈ দিছোঁ। তুমি খোলাচোন। তাকে মই আনবক্সিং কৰিবই লাগিব। আনবক্সিংটো কৰা মানে মই ইয়াত কি সোমাইছে মোৰ ভয় লাগিছে নহয় আকৌ। এই চোৱা তুমি। আনবক্সিং মই এটা কৰি চাওঁ নেকি বাৰু? চোৱা। এই নবৌৱে দিছে আকৌ দেই এইটো আনবক্সিং। চোৱা। আনবক্সিং মোক কৰিবলৈ দিছে। এনে মই চুইছোঁ আৰু তাৰপিছত এইটো মই চুইছোঁ আৰু ৰছীকেইটা খুলিলোঁ আৰু তাৰপিছত নেটকেইটা খুলিলোঁ। এইটো আমচোন। এই আম, এইখন দা কাটি খাবলৈ আইঅ' থৈছোঁ। এয়া নিমখ, জলকীয়া আৰু এইখনে কাটি খাব লাগিব তুমি ধুনীয়াকৈ। লোৱা। সেইটোৱে অফাৰ দিলে। তুমি খুব ভাল পোৱা টেঙা খাই। লোৱাচোন লোৱা এইটো। এইটো অফাৰ দিছে, মোৰ কি দিছে গম পায়? দেওতোগীয়াকৈ অফাৰ দিছোঁ খাবলৈ। এইটো আম টেঙা প্লাছ উইথ মিল্চি এণ্ড নিমখ। এতিয়া কি বুলি খাব? কি বুলি দিছে তুমি এইটো? মোক তামোল দিলা, সেই দেখি মই তোমাক আম দিছোঁ খাবলৈ। বেলেগ নাপালে মানে? বেলেগ নাপালোঁ। তুমি আম খাই ভাল পোৱা, মই তামোল খাই ভাল পাওঁ, সেইটো কাৰণে দিছোঁ। দাঁত এক্সট্ৰাকৈ আকৌ বনাই ল'ব লাগিব। বনাই ল'বা। ঠিক হ'ব দিয়ক। আপুনি এইকণ যে দিছে যে, থেংক ইউ। জয় থেংক হিন্দ। ইউ বালা। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'বা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইবটো কৰি দিবা। মোৰ মানে মুখত বৰকৈ নুফুটে দেই, তোমালোকে মোক বেয়া নাপাবা আৰু। মই মানে ছাবস্ক্ৰাইব বুলিহে কওঁ আৰু মোৰ মুখত নুফুটে আৰু বেয়া চেয়া নাপাবা। থেংক ইউ।